গুড মৰ্ণিং কুমকুম। কালি মাংস খাইছিলা হয়নে? মই তোমাক গুড মৰ্ণিং বুলি ক'লো, তুমি মাংসৰ কথা কৈছা। গুড মৰ্ণিং সদায় দি থকা বস্তু অ'। তুমি কালি মুঠতে মাংস খাইছিলানে নাই সেইটো কোৱা। খাইছিলো বাৰু, তুমি কেনেকে গম পালা? গোন্ধ পালো আকৌ, দেখিছা মোৰ নাকৰ পাৱাৰ। বাহ, কালিয়ে মাংস খাইছো, তাই আজি গোন্ধ পাইছে। বৰ পাৱাৰফুল নাক এটা লৈ আছে অ' এইজনীয়ে। তোমাৰ দৰে কোন হ'ব আন, তুমি মোৰে দেহা জান, মৰমতে মোলৈ অভিমান, কেলৈ কৰা সুধি চাম। না 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 না। মোবাইলটো দিয়াচোন, পাছৱৰ্ডটো খুলি মোবাইলটো দিয়া। কিয় ডিলিট কৰিবলৈ দিছে নাই ফটো? কিয় ডিলিট কৰিম আকৌ? প্ৰশ্ন কৰি নাথাকিবা কুমকুম, ডিলিট কৰিবলৈ দিছো, ডিলিট কৰা। আৰে ৰিজনটো ক, কিয় ডিলিট কৰিম? ৰিজন চিজন নাই, ফটো ডিলিট কৰা মুঠতে। নকৰো কি নকৰো ডিলিট, ঐ কুমকুম, নকৰো ডিলিট। সঁচাই নকৰা? অ সঁচাই নকৰো। এ ভাঙিয়ে পেলাও মোবাইল। কি হৈ আছে? ছাৰ মোৰ মোবাইলটো বোলে ভাঙি পেলাই। কিয়? ছাৰ মোৰ উইদাউট পাৰ্মিশ্যন চেলফি তুলিছে, ফটোখন ডিলিট কৰিবলৈ দিছো, এতিয়া ফটোখন ডিলিট নকৰে। অ নকৰো ডিলিট। কি হ'ল তাতে? আৰে কাজিয়া মই কুমকুম, ইহঁতৰ পৰা মানে শান্তি নাইকিয়া হৈ গৈছে দেই। বীৰ বীৰ ঐ কুমকুম, মোৰ ধৈৰ্য্যৰ বান্ধ নিচিঙিবা কিন্তু। নদী বান্ধটো শুনিছো, ধৈৰ্য বান্ধটো কি এ বস্তু আকৌ? 420 কৈ নাথাকিবা। ডিলিট কৰা। কুমকুম, ছাৰ ফটোখন ডিলিট কৰা। ছাৰ মই ফেচবুকত দিবলৈ সেই থৈছো। কাৰণতে ডিলিট কৰিবলৈ দিছো। কি হ'ল ছাৰ? এ তুমি ফিল্ড ৰিপৰ্ট ল'ব নালাগে, তুমি নিজৰ কাম কৰাচোন, যোৱা। ঐ কথা অলপ ভালকে ক'বা দেই বীৰ। ৰবাহে কুমকুম, ছাৰ তুমি ফেচবুকত দিব নালাগে, ফটোখন ডিলিট কৰা। কিহৰ ফটো? এই বীৰদাৰ লগত চেলফি এখন উঠিছিলো অ। বৰা, তোমাৰ এইবিলাক কি ধান্দা হে? কুমকুমৰ লগত চেলফি উঠিবা, মায়াৰ লগত চেলফি উঠিবা, তুমি চেলফি কিং নেকি? ঐ লুটু, ঐ মাথাটো এনে গৰম হৈ আছে কিন্তু। চৰি ছাৰ, ফটো ডিলিট কৰাচোন, ডিলিট কৰা। কৰিলো, হ'ল ডিলিট। কি বা হয় একেবাৰে ফেচবুকত আপলোড কৰিলে? অ ফেচবুকত পালে ঘৈণীয়েকে বজাব যে। ঐ কি হ'ল, কি ক'লা, কি বজাব? ইহঁত কেইটাৰ পৰা মানে শান্তি নাইকিয়া হৈ গৈছে। হেতে কি হ'লনো কোৱাচোন, কোৱা মোক কোৱাচোন, কি হ'ল? কিয় কাজিয়া কৰিব লাগে? নাপায় নহয়। এ ৰবা, তুমি মাজতে উপদেশ দি নাথাকিবা। বৰা, নুবুজিলে উপদেশ আদেশ চব দিব এ লাগে। তুমি মনে মনে থাকা। ই কি কৈছে গম পাইছা না? কি কৈছে মোৰ ই? বোলে ৱাইফে মোক বজাব বোলে। ঐ ৰবা, অ মই এই বাদ্য বজোৱাৰ মই কথাতে বাধ্য, কৈছিলো। হা? মই বাধ্য। ক'বা, সি বেয়া পায় নহয়। আৰু তাৰ ঘৈণীয়েকে ঘৰত বেলেগ বাদ্য বজাবলৈ নাপায়, তাকে বজায়। ঐ ননচেন্সৰ নিচিনা কথা কৈ নাথাকিবা। হে বৰ তোমাৰ ফালে মাত। নালাগে মাটি ফালিব। ঐ তুমি ইমান লম্ফ জম্ফ যে কৰি আছা, তোমাৰনো ছোৱালী মুখাৰ লগত চেলফি উঠা কিহৰ ইমান ধান্দা? চেলফি উঠে নেকি? এ বহুত উঠে। মই ফটো উঠা একো ধান্দা নাই। কুমকুমে মই অথনি গমেই নাপাওঁ, তাই ধৰি পেলাই এনেকে ফটোখন মাৰি দিছে। এনে মায়া মায়া তাই মৰতি মোৰ লগতহে চেলফিখন উঠি মৰেগে এজনীয়ে। এ তাৰ লগত নুঠি আৰু তোমাৰ মোৰ লগত উঠিব নেকি? অ। আমাৰ থানাৰ যতীন বৰা জুবিন গাৰ্গ কোন? কিয় দেখোন বীৰ के गर्दै हुनुहुन्छ? काम गर्दै हुनुहुन्छ? ओ होइन, म यसै फ्री थिएँ, त्यही भएर फोन गरेको। यही छु काम। हाय। ऐ राकेश दा, याक নহয় মই। এ ৰাখনো त আহিলে হা। ৰাকেশ দা, এই ৰব ৰব। অ ৰিষ্টা কোৱা। এইটো কি? হা? হা? এইটো কি? অ ৰিষ্টা, এইটো তুমি কি কাম কৰিলা? মই এতিয়া প্ৰায়শ্চিত্ত হ'ব লাগিব, তুমি জানা? অ কোন আছা? অ বোলো কোন আছা? প্ৰায়শ্চিত্ত মই কৰাই আছো ৰ। অ কোন আছা? অ কোন আছা, কোন আছা? চব আহাচোন, আহা আহা। অ কোন আছে? অ এফালে কোন আছে, কোন আছে? অ চাওঁ, সকলো আহাচোন। ঐ ৰাকেশ, আমি আছো, কি অ হ'ল? কোন আছা বোলো? হা? কি হ'ল ৰাকেশ দা? অ সকলোকে মাতাচোন, মাতা। কিয়? কি হ'লনো? অ মই প্ৰায়শ্চিত্ত হ'ব লাগিব, ৰিচাই মূৰত এনেকে এনেকে হাত দিছে। দিছিলো, এতিয়া ময়ে প্ৰায়শ্চিত্ত কৰাম আপোনাৰ, ৰ'ব। ঐ মোক নুচুবা, পলাইছে নুচুবা। ক'ত, হা? অ নুচুবা, নুচুবা। মই দুবাৰ এইফালে দুবাৰ আহক। প্ৰায়শ্চিত্ত হ'ব নোৱাৰোঁ দে প্ৰায়শ্চিত্ত কৰাব ৰিষ্টা। লাগে, হা? প্ৰায়শ্চিত্ত কৰাব লাগে। ঐ কি হাল্লা লগাই আছ? ছাৰ মই প্ৰায়শ্চিত্ত হ'ব লাগিব, ৰিচাই মোৰ মূৰত এনেকে এনেকে দুবাৰ দিছে। ঐ হয় নেকি? হয় ছাৰ।
ৰিচাই তোক এনেকে দিছিল এনেকে দিছে এনেকে দিছিল হয়, ছাৰ। এনেকে দিছিল এনেকে হয়, দিছিল ছাৰ। হয়, এনেকে ছাৰ। দিছিল এনেকে দিছিল হয় ছাৰ হয় ছাৰ